তেল বাহান কি লাগবে মছনত হে ওলাব জানো নি অকল তই নৰ্মেলি খোজ কাঢ়িব নাজানো নেকি গুণ্ডা ওলাইছে চালা আবে তোক মই দৰমহা দি থওঁ তই মোক এনেকে ক'ব পৰা হলি কেলে তই মোক দৰমহা কিমান দিয় তই নিজে ভাবি চাচোন তোক 200 টকা দিওৱে দেখোন মাহত আৰু 15 টকা তই এম্বাছো লৈ থৈছ ये मुंह से सुपारी निकाल के बात कर रहे बाबा इसके मुंह में पैदाइशी सुपारी है 200 টকাই এই মোবাইলটো ৰিচাৰ্জ কৰিবলৈও 39 টকা প্লাছ কৰিবলগীয়া হয় জানো না জানো তই তোক মই ইমান ডাঙৰ মোবাইল লৈ দিয়া নাছিলো মানে নিজৰ কাৰণেতো এটা আগতে ডাঙৰ মোবাইল এটা কিনি ল নাই 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 তই ডাঙৰ মোবাইল কিনিব নালাগে তই আগতে নিজৰ কাপোৰ কানিবিলাক চেঞ্জ কৰি ল আৰু এই বেয়া ঘড়ীটো মানুহক দেখুৱাই আৰু কিমান দিন পিন্ধি থাকিবি আৰু এই টুপিটো কি যে লেতেৰা গোন্ধাই আছে আৰু তোৰ এই জোতাযোৰ ফাটি পেলাই বুঢ়া আঙুলি ওলাব আৰু এই ৰূপাৰ জাঙিয়াটো কি ৰূপাৰ জাঙিয়া নহয় ৰূপা কোম্পানীৰ যে এটা জাঙিয়াকে কিমান দিন পিন্ধিবি আৰু জাঙিয়াটো কিনা কেইদিননো হৈছে 3 বছৰ 4 মাহ 10 দিন হৈছেহে আৰু এই ধনিয়াম দোকানীটো মোক কৈছিলে এইটো জাঙিয়া 5 বছৰ পিন্ধিব পাৰি বুলি কিন্তু এইটো জাঙিয়াটো এটা ফুটা ওলাইছে উঠ অভাৰ ৰেটিঙৰ দোকান উঠ কালি ৰাতি ক'ত আছিলি হা ক'ত আছিলি ভনীয়াৰক যে পলোৱাই লৈ গ'ল তাইক লৈ যে মোৰ কিমান সপোন আছিল ক'ত গৈছিলি হা বে কালি আমি ব্ৰহ্মপুত্ৰ পাৰত মদনৰ দোকানত ধাৰ লগাই মদ খাই থকা নাছিলো জানো কালি কিন্তু মাল খাই বঢ়িয়া লাগিছিলে বে যাওঁ যদি আজিও ব্ৰহ্মপুত্ৰ হাৱাই বেলেগ হয় বে আৰু সেই বল বে বল আয়ো মা আয়ো মা মামা মই গৈ আছোঁ এই পথাৰ ৰাস্তা দি গ'লোঁ হ'ব